VIP road. মই অটো ৰিক্সাখন ওচৰতে ৰখাই থোৱা আছে আপুনি মোৰ লগতে যাব পাৰিব লগত No, thanks. বাইদেউ এতিয়া VIP ৰোডলৈ যোৱা অটো ৰিক্সা কেৱল মোৰখনেই আছে নাই কেব বুক কৰি আছো মই বাইদেউ কেবৰ ভাড়া বাৰু কিমান দেখাইছে 300 টকা কিয় ঠিক আছে আপুনি বাৰু মোক 200 টকাই দিব মোৰ ঘৰো সেইফালে আৰু আপুনিও লাভত থাকিব নাই অটো ৰিক্সাত নাযাওঁ মই লেট হৈ যাম আপুনি আমাৰ গুৱাহাটী অটো ৰিক্সা কথা নাজানেই এইবোৰ একদম বুলেট ট্ৰেইনৰ দৰে যায় আপোনাৰ লেটু নহয় একদম সময়ত আমি পোৱাই দিম ইটস ওকে কিন্তু মই একেবাৰে ইন্টাৰেষ্টেড নহয় আপুনি নিজৰ টাইম ৱেষ্ট কৰি আছে অপত খাই থৈছে নেকি অটো ৰিক্সাত নাযাওঁ বুলি কিবা ক'লে হা নাই কোৱা বাইদেউ মই কথা এটা কওঁনে কওক আমাৰ এই গুৱাহাটীৰ কেব ড্ৰাইভাৰবোৰ যে এইটো যে আপোনাক 300 টকা দেখালে তাত গৈ চাব 400-500 টকা খুজিব কেলে ৰাতি হ'ল বুলি আৰু লগতে ইহঁত বহুত বৰিং আৰু সাইলেন্টও থাকে কিন্তু অচিনাকি মানুহবোৰ বৰিং আৰু সাইলেন্ট হ'লে মোৰ আপত্তি নাই মই মেনেজ কৰি ল'ম আপুনি যাব পাৰে ঠিক আছে বাৰু বাইদেউ আপুনি কিন্তু মোক বেয়া নাপাব আপোনাক এই ৰাতিখনত অকলশৰীয়া আৰু এই চহৰখনত নতুন যেন পাইহে সহায় কৰিম বুলি ভাবিছিলোঁ আপুনিও বেয়া নাপাব এণ্ড থেংক ইউ অচিনাকি কাৰোবাৰ বাবে ইমান চিন্তা কৰাৰ কাৰণে